নমস্কার। প্রথমত হাত চাপড়ি দিল। কি কারণে দিল জানেন না? মামাই যে আমার চাকরি দিয়ে আছে তার চাকরির কারণে। মামাই 1 বছর আমার কি করিলে 1 লাখ চাকরি গনি দিলে 1,11,000 মানে গনি মামা হিসাব করে দিলে। পিছে চাকরি ডিটেলস টু এবার শুনিব নে কি কৰি আছে। আগতে মামাৰ কথাটো শুনিল। এই কেইটামান মানুহৰ যে বয়সক লৈ পেলাই বয়স হোৱা ল'ৰাই পালে অসমীয়াই ল'ৰা এইটো এটা মই অদ্ভুত কথা পালো মানে অসমীয়া বয়স ইলিগেল হলেও পাব অসমীয়া ল'ৰা মেট্ৰিকত যেতিয়া চক মামাৰ কথাটো শুনিলে আমি গোটেই অসমত আমি সেইবিলাক অনলাইন কৰি এডভাৰটাইজমেণ্ট কৰি থাকে আমি এপ্লাই কৰি থাকো কষ্ট কৰি পৰীক্ষাবিলাক দি থাকো কিন্তু মামাৰ কিছুমান অৰিজিনেল ভাগিন আছে যিবিলাকে জালুকবাৰী সমষ্টিত থাকে সিহঁতক গুণি চাকৰিবিলাক দি থাকে আৰু আমি বৰ কি কৰি থাকো হাত চাপৰি দি থাকো হাত চাপৰি আৰু চাকৰিবিলাক গুণি মামাই জালুকবাৰীৰ 56 বছৰ বয়সৰ যিবিলাক ভাগিন আছে সিহঁতক চাকৰি দি থাকে আৰু কথাটো শুনিলে মামাই কি ক'লে যে 46 51 56 বয়সৰ মানুহবিলাক চাকৰি তাতে ক'বলগীয়া একো নাই অসমীয়াহে কিন্তু এটা কথা হ'ল এতিয়া অসমীয়া মানুহবিলাক কি অকল জালুকবাৰী সমষ্টিত থাকে নেকি নামনি উজনি বৰাকবেলি সেইবিলাকত নাথাকে নেকি অকল অসমীয়া ল'ৰাবিলাক জালুকবাৰী নেকি আহক আমি সকলোৱে হাত চাপৰি মাৰি থাকো আৰু আমাক যিবিলাক আবহাওয়াৰ যিবিলাক আঁচনি দি থাকে নহয় 1250 টকা আমি সেইবিলাক মাথা মাৰি থাকো আৰু চাকৰি যি আছে মামাৰ যিবিলাক ভাগিন আছে সিহঁতক দি থাকিব এইবিলাক কথাবিলাক এই চাকৰি যিবিলাক চাকৰি দুৰ্নীতি এনেকৈ যদি প্ৰতিটো মন্ত্ৰীৰ সমষ্টি যদি পৰ্যবেক্ষণ কৰে ভালকৈ তদন্ত হয় তেনেহলে সকলো মন্ত্ৰীৰ সমষ্টিতে পাব এনেকুৱা আৰু সেই চাকৰি পোৱাবিলাকে বৰ অৰিজিনেল অসমীয়া হয় আমি বৰ নহয় নেকি যেতিয়া এডভাৰটাইজমেণ্ট কৰি থাকে তেতিয়া বহুত ভাল লাগে যে তাৰ ভিতৰত কেইটামান 10,000 সাপোজ 10,000 দিলে 10,000ৰ ভিতৰত মানে আপুনি চাব এই ৰিপৰ্টাৰবিলাক ফুৰি থাকিব 10টা 12টা মান চাকৰি বহুত দুখীয়া ঘৰৰ মানুহ পালে এনেকা পালে সিহঁতক এটা কথা কওঁ গোটেইখিনি উঠাই ধৰিব লাগে গোটেইখিনি কোনটো সমষ্টিত কেইজনে পালে কোনে কিমান মেধাৱী বয়স কাৰ কিমান এডুকেশ্যনৰ কোৱালিফিকেশ্যন কাৰ কিমান সেই গোটেইবিলাক চাব লাগে আৰু যদি জালুকবাৰী সমষ্টিৰ নিচিনা এনেকা সমষ্টিৰ নিচিনা জালুকবাৰী সমষ্টিৰ নিচিনা কিছুমান সমষ্টিত ৰিজাৰ্ভেশ্যন থাকে SC ST OBC নিচিনা কিছু ৰিজাৰ্ভ থাকে যে নহয় সেইটো মন্ত্ৰীৰ সিট হয় সেইটো এইজন মন্ত্ৰীৰ সমষ্টি হয় তাৰ কাৰণে ইয়াত ইমান মান সিট ইমান মান পদ আমি ৰিজাৰ্ভেশ্যন কৰি দিছো সেইটো একেলগে এডভাৰটাইজমেণ্টৰ লগত সেই ৰিজাৰ্ভেশ্যনৰ তালিকাখন মুকলি কৰি দিব লাগে যদি অকল জালুকবাৰী সমষ্টিৰ মানুহ অসমীয়া হয় সিহঁতে যদি চাকৰিবিলাক পাই থাকে তেনেহ'লে আমি বৰ কিয় এপ্লাই কৰাৰ কাৰণে এডভাৰটাইজমেণ্ট কৰি থাকে আমি বিলাক কিয় ফিজ দিব লাগে ডাইৰেক্ট ক'লেই হ'ল মামাই যে আমি তোমালোকক চাকৰি নিদিওঁ আমাৰ ভাগিন আছে 56 বছৰৰ ভাগিন আছে আমি সিহঁতক চাকৰিবিলাক দিম 50 বছৰৰ ভাগিনবিলাক আছে সিহঁতক দিম অসমীয়া সিহঁতে আমি অসমীয়া নহয় নেকি মামাক মই সুধি আছো মামাক সুধিবচোন মই সৰু ল'ৰা মোৰ কথা ইমান দূৰ নাযাব চাগে কিন্তু মামাৰ যিবিলাক ঘনিষ্ঠ আছে নহয় মামাতো সকলো আজিকালি নামনি উজনি বৰাকবেলি সকলোতে গৈ থাকে মামাক সেইটো কথা সকলোৱে সুধিবচোন যে মামা চাকৰিবিলাক আমাৰ নিদিয়ে নেকি আপোনাৰ 56 বছৰৰ ভাগিন আছে সিহঁতক দিয়ে নেকি আৰু এই কিছুমান আঁচনি আছে নহয় অমৃত বৃক্ষৰোপণ আজিকালি অমৃত নামটো শুনি ভাগৰ লাগি গৈছে কেনেকুৱা ঘিণ লাগি গৈছে অমৃত বৃক্ষৰোপণ আজি গছ ৰুলে 3 লাখ মান গছ ৰুলে পিছদিনা ছাগলী খাই পেলালে মানে এইবিলাক ইছ্যুবিলাক যিবিলাক আছে ডাইভাৰ্ট কৰাৰ কাৰণে তল পেলাবৰ কাৰণে সেইবিলাক কৰি আছে আকৌ আজিকালি চাব এটা কি হ'ল গাঁৱে প্ৰচলন হৈ আছে অমৃত কলহ যাত্ৰা তাৰমানে সেইবিলাক ব্যয় কৰি আছে কোটি টকা ব্যয় কৰি আছে আৰু বেলেগ মানুহৰ যিটো মাইণ্ডছেটটো ডাইভাৰ্ট কৰাৰ কাৰণে এনেকৈ কৰি আছে
কি হ'ব? একো নাই, একো লাভ নাই আমাৰ। যেনে যেনে ধৰক মূল্য বৃদ্ধি আৰু কিবা কিবি কেইদিনমান আগত শুনিছিলোঁ মুখ্যমন্ত্ৰী আমাৰ মামাৰ ঘৈণীয়েক মামী যে আছে, মামীৰ কিবা ভূমি কেলেংকাৰী কথা শুনিছিলোঁ চাগে, আজিকালি বাজি আছে। আৰু কিছুমান আছিলে চাকৰি কেলেংকাৰী, যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াহঁতে জালুকবাৰী যি চাকৰি কেলেংকাৰী উত্থাপন কৰিলে, অলপহে কৰিছে, বেছি কৰা নাই। সেইবিলাক সেই মূল ইছ্যুবিলাক ডাইভাৰ্ট কৰাৰ কাৰণে, তল পেলাবৰ কাৰণে অমৃত বৃক্ষৰোপণ, অমৃত কলহ যাত্ৰা, সেইবিলাক মানে নেগলেজেঞ্চি, সেইবিলাক কোনো যে গুৰুত্ব নোহোৱা কথাবিলাক, সেইবিলাক মানে কৰি আছে সিহঁতে, এডভাৰটাইজমেণ্ট কৰি আছে, মূল ইছ্যুৰ পৰা সিহঁতে আঁতৰি আছে। অকল মই এজন অসমীয়া হিচাপে নহয়, সকলো অসমীয়া কৈছো, আপোনালোকে এবাৰ আমাৰ জনপ্ৰতিনিধিক, চৰকাৰৰ পক্ষত যিবিলাক আমাৰ মন্ত্ৰী বিধায়ক আছে, সিহঁতক সোধকচোন যে আপোনালোকে আমাৰ কাৰণে কি কৰিলে আমাৰ কাৰণে? আমি কি হাত চাপৰি দি থাকিম নেকি? অকল না 1250 টকাৰ কাৰণে আমি মামাক সুধি ল'ব, য'তে মামাক লগ পাব তাতে সুধিব যে মামা চাকৰিবিলাক আমাক নিদিয়ে নেকি? না অকল জালুকবাৰীৰ কাৰণে? আৰু এটা কথা সুধিব, যেতিয়া এডভাৰটাইজমেণ্ট কৰিব মামাই, তেতিয়াও মামাক ক'ব যে জালুকবাৰী সমষ্টিৰ যি ৰিজাৰ্ভেশ্যন টেবুলখন আছে, সেইটো আপুনি একেলগে মুকলি কৰি দিব। আৰু মই সেইটো ভিডিঅ'ৰ জৰিয়তে মই লুৰিণজ্যোতি ডাঙৰীয়াক কৈছোঁ যে আপুনি এটা কাম কৰক, আপোনালোকে যিকেইটা মন্ত্ৰীৰ সমষ্টি আছে, গোটেই সমষ্টিৰ যি চাকৰি কেলেংকাৰী, গোটেইখিনি উত্থাপন কৰক আপোনালোকে। আপোনালোকৰ যি পদক্ষেপ জালুকবাৰী সমষ্টিৰ দুৰ্নীতি যি অলপ উত্থাপন কৰিছে, প্ৰশংসনীয়। এইখিনি মনৰ আৱেগ প্ৰকাশ কৰি মই বিদায় লৈছোঁ। জয় অসম, নমস্কাৰ।